গাইজ গুড মৰ্ণিং কোনোবা এদিন ৰাতি চাই আছে গুড নাইট মই এতিয়া বৰ্তমান পুৱাই ভিডিঅ' বনাই আছোঁ আপোনালোক দেখাই আছোঁ মোৰ অলপ কণ্ডিশ্যন কেনেকৈ কি কৰি এতিয়া ভাবি পৰা নাই এই মুখা বস্তু চব বাহিৰত ওলাব লাগিব দোকান নধৰা হৈছে চব এই মুখা বস্তু বাহিৰত ওলাই ভিডিঅ'টো স্কিপ নকৰিব থাম্বনেইলত আপোনালোকে গম পালেহে কেনেদৰে কি কৰিম লগতে আৰু আপোনালোকৰ ভিডিঅ'টো চাই গ'লে আপোনালোকে তাতে কিবা অলপ নহয় কিবা অলপ জানিব পাৰিব কি জানিব পাৰিব ভিডিঅ'টো চাই থাকিলে গম পাব আৰু ভিডিঅ' আপলোড দিয়াই নাই বহুত দিন হ'ল সেইটো কাৰণে বোলো আজি এটা ছুটি কৰি হওক লাম্বা কৰি হওক ভিডিঅ' এটা বনাই দিওঁ এইটোৱে গোলাপ ফুলৰ পোচত পাতে ফুল বলক আজি ফুৰিব যাম মুকেশ ব্লগ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক চাই দিয়ক I don't know where I am, I don't know where you take me, I don't know where you take me. I just follow your trail and I'm losing your mind and I'm losing your head. Let me escape from this love, cause I'm a prisoner. I just want to look my way and never back to you. এইটো হ'ল ডাষ্টবিন আপোনালোকক মই ডাষ্টবিনটো অলপমান দেখাই দি আছোঁ এইটো হ'ল ডাষ্টবিনটো মই ফিটিং কৰি কিনে দেখাই আৰু এটা বস্তু দেখাই আছোঁ ইমান ভাল মানে দেখাই আছোঁ মই আপোনালোকক চাওক আপোনালোকৰ ঘৰতো যদি নিগনি হৈছে তেনেহ'লে এইখন বস্তু বিৰাট কামৰ বস্তু হয় এইখন বিৰাট কাম দিয়ে চাওক কালি নিগনি ধৰিছোঁ 5টা নিগনি আজি ধৰিছোঁ এটা মানে বহুত কাম দে এইখন নিগুনিৰ আপোনালোকক নিগুনিৰ লাগাটো মই দেখাই আছোঁ আনি কিনে আপোনালোকে এইটো কথা হ'লে মোৰ পৰাই জানিব পাৰিলে এইখনে সেইখন চুলখনত নিগুনি লাগিছে চাওক নিগুনি কম ওপৰত একোটা বস্তু থ'ব নেদে আপোনালোকক মইতো মানে ভিডিঅ'টো দেখালোঁ আমি এতিয়া বাহিৰত থৈ এতিয়া আমি বাহিৰতে যেতিয়া মৰিব তেতিয়া কিবা কৰিম আৰু বোলা চাহি এতিয়া আমি এতিয়া থলোঁ এতিয়া থলোঁ আমি যাওঁ দোকানত বস্তু ওলাওঁ মই এতিয়া যা আছোঁ গাইজ গুৱাহাটীত আপোনালোক গুৱাহাটীত নেদেখাওঁ গুৱাহাটীত জাষ্ট মই যাওঁতে দেখাম খালি কি তাতে থকাটো দেখাম বেলেগ ইমান একো নেদেখাওঁ কিমান দেখাম গুৱাহাটী দেখাওঁতে আপোনালোকৰ অসহ্য হৈ গৈছে আহিকেনে মোৰ টেলেণ্ট আৰু এটা দেখাই আছোঁ মোৰ টেলেণ্ট নহয় মোৰ টেলেণ্ট মানে আপোনালোকৰ টেলেণ্টটো এনেকুৱা ধৰণৰ টেলেণ্ট না কি মজা টেলেণ্ট আপোনালোকৰো কাম দিব সেই টেলেণ্টটো মেক্সো কেনেদৰে ক'ত লগাব পাৰি সেই টেলেণ্টটো দেখাম মেক্সো কিছুমানৰ টুকুৰা মেক্সো থাকে সেই মেক্সোটো ক'ত কেনেকৈ লগাব পাৰি সেই টেলেণ্টটো দেখাম চাৰিকা ভিডিঅ'টো বিনা স্কিপ কৰাবি নাই এতিয়া আছোঁ কাঁহী বাচন দোকানত চব প্লাষ্টিকৰ বস্তু আছে কাঁহী এইখন হ'ল টিভি আপোনালোকক মই চিনেমেটিক শ্বট এটা দেখাই আছোঁ মই এতিয়া আছোঁ দোকানত চাওক না কি ধুনীয়া কাঁহী বোলে ভৰ্তি আছে দোকানে বোলে ভৰ্তি আছে কাঁহী বাতি অনলি প্লাষ্টিকৰ কাঁহী বাতি চাওক না ব্লগ আৰু এইটো স্পেচিয়েল ব্লগ
গাইজ মই জাষ্ট আহিলোঁ গুৱাহাটীৰ পৰা আহি কিনে দোকানত সোমালোঁ যেনেকৈ আপোনালোকক মই এটা কথা কৈছিলোঁ মই কেনেদৰে ধূপ হেৰি লগাওঁ কাচুৱা লগাওঁ মেক্সো লগাওঁ সেইটো বস্তু টেলেণ্টটো মই দেখাম বুলি ভাবিছোঁ মোৰ টেলেণ্ট অলপ হ'লেও আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ সেইটো বুলি আপোনালোকক সেইটো কাৰণে মই দেখাম বুলি ভাবিলোঁ চাওক সেই টেলেণ্টটো দেখাই আছোঁ চাওক এইটো হ'ল টেলেণ্ট কোনো ধৰণৰ কাচুৱা কিছুমান কাচুৱা কি হয় এইটো বস্তুটো একদম হালি যায় এনেকৈ যেতে থোৱা লাগে হালি যায় কিনে মাটিত লাগি যায় এইটো টুকুৰাটো ইয়াতে ধুনীয়াকৈ এনেকৈ সুমাই বৈধ কৰি লয় এই প্ৰথমতে তলত গজাৰ এটা মাৰিবি তলত গজাৰ এটা মাৰি কিনে আপোনালোকে ৰছাডাল বান্ধিব ৰছাডাল বান্ধি কিনে গুণা বা অলপমান মোটা গুণা এডাল ভাজ কৰি কিনে ইয়াতে দিব দি কিনে আৰু মজা কৰি কাচুৱা দিব পাকা ঘৰ যদি তলত প্লেট এখন থ'ব সেইটোৱে আৰু দেখালোঁ আপোনালোকক টেলেণ্ট চাওক কি ধুনীয়াকৈ বিন্দাছ আপোনালোকক যোনখিনি জেগাত চেজ হ'ব লাগে কাচুৱাডাল মোৰ কাচুৱা এতিয়া চেজ হ'ব ইয়াতে এডাল কাচুৱাডাল চেজ হ'ব তাতে বহুত ধুনীয়াকৈ চেজ হ'ব এনেদৰে ইউটিউবত চাৰ্চ কৰক মুকেশ মিউজিক চাৰ্চ কৰি কিনে লোডিং হৈ আছে লোডিং কমপ্লিট এইবাৰ আপোনালোকে লোডিং হৈ আছে চেনেলটো এইবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক তাৰপৰাই চাইড আহিব বেল আইকনটো ক্লিক কৰি দিয়ক বেল আইকনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো ভিডিঅ' ভাল লাগে চাওক।